হাই, এতিয়া আমি ঢিঙৰ পৰা আহি পেলাই নগাঁৱৰ পৰা আহিছোঁ। বিশেষ এটা কাৰণতে ভিডিঅ'টো বনালোঁ। কিছুমান বাতৰি চলি আছে পৰ্টেলবোৰত, আমাৰ ডিষ্ট্ৰিবিউচন হৈছে, তাত কৈছে আমি ক্ষান্ত হোৱা নাই ড্ৰাইভাৰসকল, আৰু কোন ড্ৰাইভাৰ ক্ষান্ত হোৱা নাই সেইটো নাজানো। কিন্তু আমাৰ ড্ৰাইভাৰ সন্থা যিখিনি আছে, আমি অলৰেডি ঢিঙত প্ৰেছ মিট কৰি আহিছোঁ। আমি ছোৱালীজনীক আজি ৰাতিপুৱাৰ পৰাই মাফ কৰিছোঁ। তাই যিখিনি ক্ষমা খুজিলে আমি তাত সন্তুষ্ট। তাইৰ লগত আমাৰ কোনো আক্ষেপ নাই আৰু কোনো ধৰণৰ বাক বিতণ্ডা এইটো কেছত আৰু নাই। আৰু এইটোক লৈ পেলাই আকৌ মানুহে কোনো ধৰণৰ ৰাজনীতি কৰি থাকিব নালাগে। আৰু কোনে মানি লোৱা নাই মনা নাজানো, কিন্তু আমাৰ বৃহত্তৰ ড্ৰাইভাৰ সন্থাই এইটোত আমি মানি ল'লোঁ। ছোৱালীজনীক আমি ক্ষমা কৰি দিলোঁ। ইয়াৰ ওপৰত আৰু কোনো ধৰণৰ আপোচ নহয়। আৰু যিজন ড্ৰাইভাৰ আছিলে ডিপু ডিপুৱেও মানি লৈছে। সিও ক'লে যে মানি লৈছোঁ। এতিয়া আমি কথা পাতি আহিলোঁ, দিনত সকলো হৈ গ'ল। তাত সংবাদমেলত আমি যি ক'ব লাগে ক'লোঁ। অসমবাসী ৰাইজক মই ইয়াৰ থ্ৰুৱেদি জনাই দিছোঁ যে ছোৱালীজনীৰ প্ৰতি আমাৰ অকলকো আক্ষেপ নাই। তাই উঠি অহা ছোৱালী, তাই ভৱিষ্যত ভাল হওক। তাই ক্ষমা বিচাৰে, সেইটো আমাৰ কাৰণে বহুত ভাল। আৰু তাই এটা মহানতাৰ চানেকি দি থৈ গ'ল গোটেই অসমবাসীৰ ওচৰত। আমি খুব ভাল পাইছোঁ, খুব সুখী তাইৰ সিদ্ধান্তত। তাই ভৱিষ্যত ভাল হওক আৰু আগন্তুক দিনত যাতে ড্ৰাইভাৰক অকণ মানুহে সন্মান কৰে, তাৰ বাবে আশা কৰিলোঁ। আৰু ইয়াৰ চেগতে সকলো চালকক জনাওঁ যে আল্টাৰ, বিশেষকৈ আল্টা আৰু ট্ৰেভেলাৰ চালকসকলক যে আপোনালোকে কম্পিটিশ্যনৰ নামত যাত্ৰীসকলৰ হাৰাশাস্তি নকৰিব, নিজে কমেণ্টবোৰ পঢ়ক। সকলোতে আপোনালোকৰ কথা স্পষ্টকৈ লিখা আছে। আপোনালোকে কৰাৰ কাৰণেহে এইবোৰ লিখিছে, মানুহে এনেই লিখা নাই। গতিকে আশা কৰিলোঁ আপোনালোকেও শুদ্ধ পথলৈ আহক, ভালকৈ গাড়ী চলক, যাত্ৰীক সুকলমে নিজৰ জেগাৰ পৰা আনক, যাত্ৰীসকলক মৰম কৰক আৰু যাত্ৰীসকলৰ পৰা মৰম আদায় কৰিবলৈ চেষ্টা কৰক। সকলো অসমবাসীলৈ অশেষ ধন্যবাদ জনালোঁ। যিখিনি মোক বিৰূপ মন্তব্য কৰি আছে তেওঁলোকলৈও মই অশেষ ধন্যবাদ জনালোঁ। প্লাছ আৰু মাইনাছ নাথাকিলে এটা বাল্ব কেতিয়াও নজ্বলে। পজিটিভৰ লগত নিগেটিভ লাগে। মোক যিখিনিয়ে ছাপোৰ্ট কৰিলে সেইখিনিতো হিয়া ভৰা মই ধন্যবাদ যাচিলোঁ। আৰু যিখিনি নিগেটিভ কমেণ্ট আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। কিবা যদি ভুল দেখে আপোনালোকে আঙুলিয়াই দিব, আমি নিশ্চয় চেষ্টা কৰিম শুধৰাবলৈ। ইয়াৰ পিছতে আমি চেষ্টা কৰিম আমি ড্ৰাইভাৰসকলক অলপ সংস্কাৰৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি কি কাম কৰিলে আপোনালোকক দেখুৱাম। সমূহ ৰাইজক আকৌ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।